পাণ্ডাবোৰ মানে এইবোৰতে থাকে আজি গম পালোঁ মানে আগতে মই ভাবি আছোঁ মানে ক'ত থাকে মানে তলত আণ্ডাৰগ্ৰাউণ্ড বহুত ৰুম আছে ন আমি বৰ্তমান ক'ত আছোঁ চাব নেকি ক'ত থাকি ভিডিঅ' কৰি আছোঁ টয়লেট বাথৰুমত আছোঁ বহি থাকিব মজা লাগে আৰু ন ৰুদ্ৰ বাকী যি নহওক মানে ৰাতি আহিছোঁ তো ৰাতি অহা নাই একচুৱেলি মানে কি আমি ইয়াতে কাম কৰি আছোঁ যিহেতু কাৰণে আছোঁ নাজানো ক'ত গাইছ আজি আমি কামাখ্যা মন্দিৰত আছোঁ মানে আপোনালোকে ভাবিছে যে কামাখ্যা মন্দিৰত আমি কিয় আছোঁ ন কিয় আছোঁ ভাবিছে চাগে ন তো একচুৱেলি মানে আমি ইয়াতে লাইনৰ কাম কৰিব আহিছোঁ তো আমাৰ ইয়াতে মানে লাইনৰ কাম চলি আছে তো সেইটো কাৰণে নে কি দাদা একচুৱেলি মানে আমাৰ ইয়াতে লাইনৰ কাম চলি আছে সেইটো কাৰণে কামাখ্যা মন্দিৰত কাম কৰি আছোঁ এতিয়া একচুৱেলি দিনত মানে মানুহ বহুত হয় ন তো দিনত কামটো নচলে তো সেইটো কাৰণে ৰাতি কাম কৰি আছোঁ আমি আৰু মন্দিৰটো চাওক ৰাতি মানে ইয়াতে মানে কি ৰাতিও মানুহ থাকে মানে প্ৰায় আৰু বেছি নাথাকে বাৰু দিনৰ নিচিনা আৰু গাইছ যোনটো মেইন মন্দিৰৰ লাইন পাতি পাতি য'ত যায় মেইন মন্দিৰত এইটো দিয়ে যায় লাইন আৰু তাৰ কাষৰ মন্দিৰবোৰ পূৰা আন্ধাৰ হৈ আছে এতিয়া ৰাতি হৈ গ'ল ন বেছি মানুহ নাই এতিয়া বাকী মানুহ আছে তেনেকুৱা নহয় যে মানুহ নাই কোনো আৰু বৰষুণ দিছে ন অকণমান ভিজিলোঁ চক পূৰা ভিজি গ'ল উপায় নাই কাম কৰিব আহিছোঁ যিহেতু কামটো কৰিবই লাগিব আমাৰ তো কামটো প্ৰায় হৈ গ'ল এতিয়া তো আৰু এতিয়া মন্দিৰটো ঘূৰোঁ অকণমান আপোনালোকক দেখাওঁ মন্দিৰটো আৰু বাকী এনে দিনত কেইটামান এনে ক্লিক লোৱা আছে আৰু সেই ক্লিকটো দেখা পাব ইয়াৰ পিছতে তো ভিডিঅ'টো চাব কাৰণ মানে সেইটো দিনতে ক্লিক লৈছোঁ তো কাৰণ নহয়তো আপোনালোকে কিছুমানে ভাবিব পাৰে যে ই ৰাতি ভিডিঅ' কৰি আছে তো দেন ৰাতি ব্লগ বনাইছে যদি দিনত কেনেকৈ আহি গ'ল তো সেনেকুৱা ভাবিব পাৰে সেইটো কাৰণে মই কৈ দিছোঁ কথাটো তো ব'লক আৰু আগত ক'ত কি আছে চাওক বাকী জানেই ক'ত কি আছে আপোনাৰ আহিকে দেখা পাব মন্দিৰটো এতিয়া আমি কাছ চাব যাওঁ নেকি কাছ চাব যাবা कासो देखने के लिए जाएगा अभी हम लोग ইয়াতে আছে কাছ চাগে দেখা পাওঁ নাপাওঁ নাজানো ইয়াতে এই পানী বহুত শুকাই গ'ল কিন্তু কাছ আছে না মানুহ চাওক ৰাতিপুৱা ৰাতিপুৱা টাইম বেছি হোৱা নাই 10:30 বাজে আৰু পানী ক'ত মালে দিন আজিকালি খাব নিদিয়ে খোৱা বস্তু দিব নিদিয়ে কাছ নাই দেখা পালোঁ গাইছ এইটো কাছ দিব দিব ওচৰৰ পৰা লৈ যা সোমাই গ'ল এই বাচ্চা কাছ এইটো এটা বাচ্চা কাছ এইটো অকল কাছৰ কাৰণে হয় গম পাইছা না কি বাবা ফটো उठी আছা हाँ क्या है ये लायन সিংহ ছাগলীও বম বম ডাঙৰ ছাগলী এইটো বেছি বছৰৰ ছাগলী নহয় এইটো কিন্তু বহুত বছৰৰ ছাগলী মেক্সিমাম দস্তি কি খবৰ ভালে আছা দে যাওঁ দে বাই বাই এতিয়া মন্দিৰত বেছি মানুহ নাই কোন আছোঁ আমি কেইটা আৰু কিবা কিবি মন্দিৰৰ কমিটি মানে কিবা অলপ হাল্লা হৈছে মিটিং কৰি আছে একচুৱেলি মানে কিবা দোকান চোকান ভাঙি দিব বোলে ৰাস্তাটো ডাঙৰ কৰিব এইটো কাৰণে সেইটো চাইডে মানুহ আছে চব কমিটিৰে মানুহ তো ইয়াতে বেলেগ মানুহ নাই চক যোনে যোনে কামাখ্যা মন্দিৰ আহিছে সেইটো গম পাইছে এইটো কি শিশু খাদ্য আৰু বিশেষ কি বম ডাঙৰ ছাগলী এইটো আৰু এইপিনে তপস্যা কৰি আছে চক ৰুদ্ৰ
আৰু এইটো ছাগলী চাওক ইয়াতে ছাগলী আছে ইয়াতে ছাগলীবোৰ আছে বৰষুণ দিয়ে কাৰণে ইয়াতে সোমাই আছে সিহঁতে আৰু মেইন মন্দিৰটো যায় আপোনাৰ ইপিনে সেইটোতো জানেই ইয়াতে লাইন কৰি এনেকৈ সোমাই যায় বাকী মই সোমাই পোৱা নাই আজিলৈকে সোমাম কেতিয়াবা বাট আজি নাযাওঁ তো আমি আগলৈ যাই থাকোঁ আৰু ক'ত কি দেখাব নেকি আৰু এখেতকতো তেতিয়া দেখা পাইছিলে আৰু সেই ঘৰটোত বলি দিয়ে সেই ঘৰটোত বাকী এতিয়া বন্ধ আৰু তালা চালা মাৰা চব সেইবোৰে আৰু ইয়াতে বলি দিয়ে আৰু এইখিনিতো চিনি পাইছে এইখিনি এৰিয়াটো যোনে যোনে আহিছে ইয়াতে বহি থাকিব মজা লাগে আৰু নৰুদ্ৰ বাকী যি নহওক মানে আজি ৰাতি আহিছোঁ তো ৰাতি অহা নাই একচুৱেলি মানে কি আমি ইয়াতে কাম কৰি আছোঁ যিহেতু কাৰণে আছোঁ তো এইটো ভগৱানৰ নাজানো আৰু ক'ত কেনেকৈ কি মিলালে তো ভাল লাগিছে কিবা এটা নেকি এনেকুৱাতো ৰাতি কোনো দিন ইয়াতে থকা নাই আজি ফাৰ্ষ্ট টাইম এনেকুৱা ৰাতি আছোঁ আৰু ইয়াতে মেক্সিমাম এতিয়া প্ৰায় 9:30 বাজিলে আৰু মানে আমি যাম আৰু লাহেকৈ মানে ভাতটো বনাইছে ন তেতিয়াই কৈছিলোঁ মই তো ভাতটো খাই লৈ ধুনীয়াকৈ ওলাই দিম বাকী ক'ত কি হয় নাজানো আৰু ভিডিঅ'টো চাই থাকক এইবোৰেই আৰু মন্দিৰ বাকী কেতিয়াবা তলত সোমাম আৰু নেক্সট কেতিয়াবা দেখা পাব কোনটোবা ভিডিঅ'ত নে কি ৰুদ্ৰ তো বোলা আমি গৈ যাই থাকোঁ আৰু এই তাতে এই ইয়াতে কিবা মিটিং হৈ আছে চলো তো গাইছ আমি ইয়াৰ পৰা বৰ্তমান ওলাই নিদিওঁ বাট ভিডিঅ'টো ক্ল'জ কৰি দিওঁ এতিয়া অকণমান দেৰিকৈ বাকী ভাত চাত খোৱা যদি ল'ব পাৰোঁ তো লৈ ল'লোঁ আৰু নহ'লেতো নাই তো বাকী ৰাস্তাত লগ পাম আপোনালোকক নে কি কয় তো সেইটোৱে আৰু একো নহয় টেষ্টাৰে দি ইয়াক মাথাত সোমাই দিবি পুৰা সোমাই দিম আৰু নাপায় এইবোৰ কথা ক'বলৈ নাপায় মন্দিৰত ভিউ চাওক কামাখ্যা মন্দিৰৰ পৰা আমি ক'ত আছোঁ একবাৰ যদি মোবাইলটো পৰে চেছ চাওক গাইছ আৰু আমি বৰ্তমান ক'ত আছোঁ চাব নেকি ক'ত থাকি ভিডিঅ' কৰি আছোঁ টয়লেট বাথৰুমত আছোঁ আমি বাথৰুমত থাকি পূৰা ব্লগ ভিডিঅ' কৰি হা কিবা কৈছা বলোৱা নাই কোৱা বাকী যি নহওক তলৰ ভিউটো কিন্তু বাবাল লাগিছে আৰু এইটো চাওক কিন্তু আৰু প্ৰথম কথা হ'ল কি মোৰ ফ্লাগটো জ্বলাব পৰা নাই একচুৱেলি মানে 10% আছে মোবাইলত তো ফ্লাগটো জ্বলা নাই সেইটো কাৰণে এই তল চাইডটো পোহৰটো ভালকৈ যদি পোহৰটো পালে হয় গম পালে কিমান ডাউন আছে তলত নে কি ৰুদ্ৰ দ আছে না কৈ আমাক কি ভাত খাব পাৰছে নেকি হা ভাত কিহেদি খুৱাব মাংস মন্দিৰত নোখোৱাই ন পনীৰ বলি যে দিয়ে এইটো কোনে হ'ব বলি দিয়ে মাংস খুৱাই মই নাখাম চাওক বাৰু কিহেদি দিয়ে আপোনালোকক দেখাই আছোঁ নে কি কয় তো আমি এতিয়া বঢ়িয়া ধুই লওঁ তাতে লগ খুৱাই আছোঁ মাংস কৈ আছোঁ আমি VIP খানা আজি নে কি হা যুৱৰাজ VIP খানা খাব গৈছোঁ পূৰা ডাউনত যাই আছোঁ এইটো মানে ষ্টাফ ৰুম মন্দিৰৰ কোনপিনে অঁ কি হ'ল চেণ্ডেল পিন্ধিব দিয়া নাই নেকি মই পিন্ধি আহিলোঁ কি কৰিম পিছত চেণ্ডেল পিন্ধা মানুহ একজন যাচোন আগত চাই লওঁ দিব বহুত তলত যাই গৈছোঁ আমি পূৰা আণ্ডাৰগ্ৰাউণ্ড ইপিনেও পাণ্ডাবোৰ মানে এইবোৰতে থাকে আজি গম পালোঁ মানে আগতে মই ভাবি আছোঁ মানে ক'ত থাকে এতিয়া মানে তলত আণ্ডাৰগ্ৰাউণ্ড বহুত ৰুম আছে কিন্তু ন এইটো চাওক কেণ্টিন ইয়াৰ তলত আৰু আছে নেকি হা নাই ন গ'ল আমাৰ ডিছ নেকি যেন কিবা বিয়া চিয়া খাব যেন লাগি আছে না ভাত আগে যোৱা
চব্জি আহি গ'ল আৰু কি দিয়ে নাজানো, একো আহি পোৱা নাই বৰ্তমানলৈকে। চাওঁ কি আহে। দালি চব্জি ষ্টেণ্ডাৰ্ড ভিডিঅ' দেখাব লাগিব। আমি আছোঁ ক'ত? মন্দিৰত। মন্দিৰত কি থাকব হা? মন্দিৰততো এই পাবি না, তাতকৈ আৰু কি বেলেগ কি হয় নে নহয়? আৰু লগতে পাপৰ আছে আমাৰ। আমি তাৰ পৰা খানা পিনা খাই পূৰা ৰেডি হৈ ওলাই একদম ঘৰ যাবৰ কাৰণে ৰেডি। ঘৰ যাওঁ লাহেকৈ। বাকী আমাৰ বছ আহি পোৱা নাই, বছ আহিলে গুচি যাম। আমি গাড়ীৰ ওচৰত আহি গ'লোঁ, যাম। যাই মেলি মোৰ স্কুটিখন আছে আপোনাৰ ভৱানীপুৰত, তো দেন ভৱানীপুৰত স্কুটিখন লৈ কিনে ঘৰ যাব লাগিব। আৰু পাৰ্কিং প্লেচ চাওক। আৰু যেতিয়া আমি ৰাতিপুৱা আহিছিলোঁ পাৰ্কিং কৰিবৰ কাৰণে ধুনীয়াৰ গাড়ী পাৰ্কিং জেগাই নাছিল। এতিয়া চাওকচোন। কাৰণ কথাটো হ'ল কি, এতিয়া বেলেগ মানুহ আৰু কোনো নাই, অকল আমিকেইটাই আছোঁ নেকি। আৰু আপোনাৰ বাহিৰ চাইড তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। চাই কেনেকুৱা পালে কি পালে নাজানো। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব। আৰু মোৰ ভিডিঅ' দিওঁতে অকণমান লেট হয়, বাট মানে এইটো নহয় যে মই ইউটিউব লাইনটো এৰি দিম। মই ভিডিঅ' কৰিয়ে থাম আগলৈ, বা সদায় মই ভিডিঅ' কৰি থাকিবৰ কাৰণে চেষ্টা সদায় কৰিম। অকণমান লেট হয়, মানে এইটো মোৰ নিজা পাৰ্চনেলি অকণমান প্ৰব্লেমৰ কাৰণে মোৰ লেট হয় ভিডিঅ' কৰাত। সেইটো কাৰণে ভিডিঅ' বহুত লেট হয়। তো আপোনালোকে বেয়া ভাবি নাথাকিব বা বেয়া নাপাব। ভিডিঅ'বোৰ চাব, আপলোড কৰিলে ভাল লাগে। আপোনালোকে ছাপোৰ্ট কৰিলেই ভাল লাগিব, কাৰণ আপোনালোকৰ ছাপোৰ্টটো খুবেই ইম্পৰ্টেণ্ট। আৰু কামাখ্যা মই মানে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, বাট মানে ভিডিঅ' কৰাৰ এটাই কাৰণ হৈ গ'ল যে মন্দিৰতে আছোঁৱেই যিহেতুকে ভিডিঅ'টো কৰি দিওঁ। আৰু মানে ইউনিক টাইম এটাত আছোঁতো কামাখ্যা মন্দিৰটোত, সেইটো কাৰণে মানে ভিডিঅ'টো কৰি দিলোঁ। কাৰণ ৰাতি আছোঁ যিহেতুকে ইউনিক টাইমেই হয় ন এটা। তো बाय बाय आदिला नेकी गाइस गाइस किसको बोला है गाइस तुम लोग नहीं है तुम लोग तो मेरा दोस्त है यार तो गाइस बाय बाय आगो এটা নতুন ভিডিঅ'ত লগ পাই আছো আজিলে চিলড্ৰেন টাটা बाय बाय कहने की हो दिल में कोई बात मुझसे कहो कोई पल हो दिन हो या हो रात